মোৰ ছোৱালীয়ে অফিচৰ কামৰ বাবে ঘৰৰ কাম কৰিবলৈ সময় নাপায়। এদিন তাইৰ পৰা ফোন আহিল। তাই ক'লে, মা, মোক ঘৰৰ কামত তোমাক সঁচাকৈয়ে লাগে। তুমি মোৰ ওচৰলৈ কেইদিনমানৰ বাবে আহিবা নেকি? ছোৱালীজনীক লৈ চিন্তিত হৈ মই লগে লগে তাইৰ ঘৰলৈ গ'লোঁ। মোক দেখি জোঁৱাইজন ছোৱালীজনীতকৈ বেছি উঠি পৰিল। মোৰ লগত কিয় ইমান ভাল ব্যৱহাৰ কৰি আছে মই বুজিব পৰা নাছিলোঁ, কিন্তু জোঁৱাই হঠাতে সলনি হৈ পৰিল। মোক দেখাৰ লগে লগে মোক সাৱটি ধৰিলে। ইয়াৰ পিছত জোঁৱায়েও মোক সাৱটি ধৰিলে। ইয়াৰ পিছত কেতিয়াও মোক এনেকৈ সাৱটি ধৰা নাছিল। মই বুজিব পৰা নাছিলোঁ যে কেনেকৈ তেওঁৰ মাজত হঠাৎ এনে পৰিৱৰ্তন আহিল। জোঁৱায়ে সাৱটি ধৰাত মোৰ বৰ লাজ লাগিল। মোৰ ছোৱালী সবিতাই স্বামীৰ এই আচৰণৰ প্ৰতিও গুৰুত্ব নিদিলে। ছোৱালীজনী ঘৰ পোৱাৰ লগে লগে তাই মোক ক'লে যে তাই মোৰ হাতে বনোৱা তাইৰ প্ৰিয় আঞ্জা খাব বিচাৰে। আহি পোৱাৰ লগে লগে মই ফ্ৰেছ হৈ ছোৱালীজনীৰ পাকঘৰলৈ গ'লোঁ। সেই নিশা জোঁৱাই আৰু জীয়ে দুয়োজনেই বৰ আনন্দেৰে খাদ্য খাই আছিল। আহাৰ শেষ হোৱাৰ লগে লগে সবিতাই ক'লে, বা, আজি তুমি ৰন্ধা খাদ্যখিনি খাই বৰ ভাল লাগিল। জোঁৱায়েও মান্তি হৈ ক'লে, বহুদিনৰ মূৰত যেন মনৰ সন্তুষ্টিৰে খাইছো যেন লাগিছে। জোঁৱায়ে মোক প্ৰশংসা কৰাত সবিতাই খঙেৰে স্বামীৰ ফালে চাবলৈ ধৰিলে। তাই ক'লে, সুমিত, মাৰ আগত মোৰ বেয়া কথা নক'বা। মই প্ৰতিদিনেই ৰান্ধিব নোৱাৰাৰ দৰে কথা কৈছা। প্ৰতিদিন বাহিৰত খোৱা নেকি? দুয়োৰে মাজত তুৰ্তু মেই আৰম্ভ হ'ল। তাৰ পাছত দুয়োকে শান্ত কৰি ক'লোঁ, সবিতা, সৰু সৰু কথাৰে ডাঙৰ কথা বনাব নালাগে। জোঁৱায়ে হয়তো তোমাৰ সন্মুখত মোক ধেমালিতে প্ৰশংসা কৰি আছে। যিয়েই নহওক, মই ইয়াত প্ৰতিদিনেই নাথাকোঁ। তুমিয়েই তোমাৰ স্বামীৰ যত্ন ল'বা। হয়তো তেওঁ কেৱল ধেমালি কৰি আছে। জোঁৱাইক একো ক'ব নোৱাৰাৰ বাবে এই কথা ছোৱালীজনীক ক'লোঁ। খোৱা শেষ হোৱাৰ লগে লগে সবিতাই হাত ধুই তাইৰ কাষলৈ গ'ল। মই ডাইনিং হলটো চাফা কৰিবলৈ ধৰিলোঁ। মোৰ জোঁৱায়ে মোক সহায় কৰিবলৈ তাতে আহিল। তেওঁ ক'লে, সবিতাই একেবাৰে একো গুৰুত্ব নিদিয়ে। মা, আপুনি ইমান দিনৰ মূৰত ঘৰলৈ আহিছে, তথাপিও প্ৰথম দিনাৰ পৰাই তাই আপোনাৰ ওপৰত সকলো কাম এৰি মোবাইল লৈ ৰুমলৈ গ'ল। এয়াই দৈনন্দিন পৰিস্থিতি। জোঁৱাইৰ কথাত সন্মতি দি মই ডাইনিং টেবুলৰ পৰা বাচন-বৰ্তনবোৰ তুলি ল'লোঁ। তেতিয়া মোৰ জোঁৱায়েও মোক সহায় কৰিবলৈ পাকঘৰলৈ আহিল। পাকঘৰৰ পৰা ওলাই আহোঁতে জোঁৱায়েকে হঠাতে মোৰ হাতত ধৰিলে। তেতিয়া জোঁৱায়ে ক'লে, আহোমা, আপোনাৰ হাতত সঁচাকৈয়ে যাদু আছে। আপোনাৰ হাতৰ খাদ্য খাই মই বৰ সুখী অনুভৱ কৰিলোঁ আৰু আগলৈও আপোনাৰ এনেকুৱা ভিন্ন ৰূপো চাবলৈ পাম। মোৰ যিহেতু কোঠালি নাই, মোৰ শহুৰৰ ঘৰত কেৱল আপুনিয়ে। এতিয়া ভিনীহিয়েকৰ ভালীয়েকৰ মাজত হোৱা ঠাট্টা-মস্কৰা হওক বা শাহুৱেকৰ যত্ন, এই সকলোবোৰ সম্পৰ্ক আপুনিয়ে বজাই ৰাখিব লাগিব। এতিয়া মই আপোনাক ইয়াৰ পৰা সোনকালে যাবলৈ নিদিওঁ। জোঁৱাইৰ মৰম বুজি পাইছিলোঁ যদিও তাৰ আঁৰৰ তেওঁৰ উদ্দেশ্যৰ বিষয়ে বেছি গভীৰভাৱে চিন্তা কৰা নাছিলোঁ। ছোৱালীজনী ঘৰলৈ অহাৰ মাত্ৰ কেইদিনমান হ'ল। তেতিয়াই বুজিলোঁ যে পতি-পত্নী দুয়োৰে মাজত কিবা এটা ঠিক নহয়। একেবাৰেহে ৩ দিন ৰাতি সিহঁতৰ কোঠাৰ পৰা গুণগুণনি আৰু জোঁৱাই মাত শুনিবলৈ পালোঁ। প্ৰেমৰ কথা একেবাৰেই নাছিল। সিহঁতৰ মাজত কিবা এটা লাগি আছিল। মোৰ বাবে স্পষ্ট হৈ পৰিছিল। কাৰণ মই তালৈ অহাৰ পিছৰে পৰা সিহঁতক একেলগে হাঁহি-ধেমালি কৰা দেখা নাছিলোঁ। এদিন সন্ধিয়া সবিতা অফিচৰ পৰা সোনকালে ঘৰলৈ আহিছিল। মই দুকাপ কফি লৈ তাইৰ ৰুমলৈ গ'লোঁ। তাইৰ লগত অলপ কথা পাতিবলৈ মন গ'ল। মই তাইৰ হাতত কফি একাপ দিলোঁ। কিন্তু মোৰ লগত কথা পতাৰ সলনি তাই মোবাইলত ব্যস্ত হৈ পৰিল। তেতিয়া মই তাইৰ মোবাইলটো টানি আনি ক'লোঁ, সবিতা, মই আহিছোঁ আৰু তুমি মোৰ লগত ২ মিনিটৰ বাবেও বহি কথা পতা নাই। অন্ততঃ মাক কেইটামান শব্দ কোৱা। মোৰো তোমাৰ লগত কথা পাতিব মন যায়। তেনেকৈ তাই মোবাইলটো কাঢ়ি লোৱাৰ লগে লগে তাইৰ মনোযোগ মোৰ ফালে ঘূৰি গ'ল। তাই ক'লে, কোৱা মা, কি ইমান গুৰুত্বপূৰ্ণ যে মোৰ লগত কথা পতাৰ প্ৰয়োজন? তেতিয়া মই তাইক ক'লোঁ, সবিতা, তুমি নিজকে ইমান শান্ত দেখুৱাইছা। তুমি সঁচাকৈয়ে তেনেকুৱাই নেকি? তোমাৰ ঘৰৰ পৰিৱেশটো সঁচাকৈয়ে ইমান ঠাণ্ডা নেকি? মোৰ কথাৰ ওপৰত সবিতাৰ মুখত এটা প্ৰশ্নবোধক চিন ওলাল। তাই ক'লে, মা, কি কৈছা? মই একো বুজি পোৱা নাই। তুমি যি ক'ব বিচাৰা প্ৰত্যক্ষভাৱে কোৱা। এতিয়া তুমি শিক্ষক নহয় আৰু ময়ো তোমাৰ ছাত্ৰ নহয়, যিটো তুমি মোৰ লগত ইমান কঠোৰভাৱে কথা পাতিছা। সবিতাৰ কান্ধত হাত থৈ মই তাইক ক'লোঁ, যোৱা ৩ দিন ধৰি ৰাতি তোমালোক দুয়োৰে কোঠাৰ পৰা গুণগুণাই থকা শুনি আছোঁ। তোমালোকে দুয়োৰে মাজত সকলো ঠিকে আছেনে? বিয়া হোৱা কেইমাহনো হৈছে? ইতিমধ্যে তোমালোকৰ মাজত বিবাদ আৰম্ভ হৈছিল। তেওঁৰ লগত গোটেই জীৱন একেলগেই কটাব লাগিব। এইটো ভাল কথা নহয়। মোৰ কথাৰ উত্তৰ দি সবিতাই ক'লে, মা, মোক কোৱাৰ সলনি সমীৰক কোৱা। কাৰণ তেওঁৱে সদায় কাজিয়া আৰম্ভ কৰে। সেইদিনাও তেওঁ মোক তেনেকৈ ডিনাৰ টেবুলত কৈছিল। তাৰ পিছত তাই ক'লে, মা, এতিয়া তুমি কোৱা। মই অফিচতো ভাগৰি পৰোঁ আৰু তাৰ ওপৰত মই ঘৰলৈ আহোঁতে ঘণ্টাৰ পিছত ঘণ্টা ট্ৰেফিকত আবদ্ধ হৈ থাকিব লাগে। তুমি ঘৰত অহাৰ পাছত মই অলপ সকাহ পাইছোঁ। নহ'লে ৰুটি কৰি থাকোঁতে টোপনিত ভাগৰি পৰোঁ। এতিয়া ইমান ভাগৰুৱা হৈও সমীৰক সময় কেনেকৈ দিম? সমীৰে একো বুজিবলৈ সাজু নহয়। আৰু যিয়েই নহওক,
তোমাক ইয়ালৈ নিয়ন্ত্ৰণ কৰাটো তেওঁৰ ধাৰণা আছিল। শাহুৰ আগমনৰ লগে লগে তুমি অলপ জিৰণি ল'বা বুলি কৈ আছিল। তুমি ইয়ালৈ অহাৰ পৰা তেওঁক খাদ্যৰ অভিযোগো অলপ কমিছে, নহ'লে আগতে সকলোতে এনেকৈয়ে আছিল। তোমাক ফোন কৰাৰ আগতে তেওঁ কৈ আছিল যে শাহুমা আহিলে মোৰ সকলো ইচ্ছা পূৰণ কৰে। এতিয়া তোমাৰ জোঁৱায়ে তোমাৰ পৰা কি ইচ্ছা পূৰণ কৰিব বিচাৰে তুমি নিজেই চাই লোৱা উচিত। মই তাৰ অভিযোগৰ পৰা কিছু সকাহ পাইছোঁ। সবিতাৰ কথা শুনি মই অনুভৱ কৰিলোঁ যে বাস্তৱত সমীৰে খাকত সমস্যাৰ সন্মুখীন হ'ব লাগিব, কাৰণ তাই হয়তো কামৰ পৰা সময় নাপায় আৰু হয়তো সেইবাবেই তাই মোক কেইদিনমানৰ বাবে মাতি আনিছে। কিন্তু মোৰ কোনো ধাৰণা নাছিল যে জোঁৱাই মোৰ পৰা আৰু অধিক ইচ্ছা পূৰণ কৰিবলৈ আছে। সবিতাৰ কথা শুনি মই অনুভৱ কৰিলোঁ যে তেওঁলোকৰ মাজত স্বাভাৱিক বিবাদ আছে, যিবোৰ তেওঁলোকে নিজেই সমাধান কৰিব। গতিকে সবিতাক আৰু বুজাই নিদিলোঁ। তাই কোঠাৰ পৰা ওলাই অহাৰ লগে লগে জোঁৱাই গাড়ীৰ শব্দ শুনা পালোঁ। সেইদিনা সমীৰো সোনকালে ঘৰলৈ আহিছিল। তেওঁক দেখি মই ক'লোঁ, তুমি আজি সোনকালে আহি ভাল কৰিলা। আজি তোমালোক দুয়ো ৰাতিৰ আহাৰ খাবলৈ ওলাই যোৱা। মই ঘৰৰ যত্ন ল'ম, অলপ সময় কটাবলৈ সুযোগ পাবা। গতিকে মই সিহঁতক ৰাতিৰ আহাৰ খাবলৈ ওলাই যাবলৈ ক'লোঁ। কিন্তু জোঁৱায়েকে ক'লে, শাহুমা, হোটেললৈ যোৱাৰ প্ৰয়োজন নাই। আজি মোৰ 50 বছৰ জন্মদিন। বছে 5 ষ্টাৰ হোটেল এখনত জন্মদিনৰ পাৰ্টি এটা দিছে আৰু এই পাৰ্টিলৈ আমাক বিশেষভাৱে নিমন্ত্ৰণ কৰা হৈছে। সমীৰৰ কথা শুনি মই ক'লোঁ, অ' বাহ, তেনেহ'লে দুয়ো সোনকালে সাজু হৈ একেলগে পাৰ্টিলৈ যোৱা। তেতিয়া জোঁৱায়ে ক'লে, শাহুমা, আমি দুয়ো অকলে নাযাওঁ। বছে গোটেই পৰিয়ালটোক মাতিছে আৰু আপুনিও আমাৰ পৰিয়াল। গতিকে আপুনিও আমাৰ লগত যাব লাগিব। তেতিয়া সবিতায়ো মোৰ ওপৰত জোৰ দিবলৈ ধৰিলে। তাই ক'লে, মা, ঘৰত অকলে বহি কি কৰিবা? তুমিও আমাৰ লগত আহা, তোমাৰো ভাল লাগিব। তুমি ইয়ালৈ অহাৰ পিছৰে পৰা মই তোমাক ক'তো বিচাৰি উলিয়াই নিবই পৰা নাই। মা, ইচ্ছা কৰিলে ছুটি ল'ম, কিন্তু এতিয়াৰ বাবে তুমি আমাৰ লগত ওলাই আহা। অন্ততঃ তোমাৰো মনটো অলপ পাতল লাগিব। দুয়োৰে চাপ ইমানেই বাঢ়ি গ'ল যে মইও সিহঁতৰ লগত যাবলৈ সাজু হ'ব লগা হ'ল। মই য'ত যাওঁ তাতে এটা বা দুটা পাৰ্টি ৱেৰ কাপোৰ সদায় লগত ৰাখিছিলোঁ। এইবাৰো পিন্ধিছিলোঁ। গোলাপী ৰঙৰ শাৰী পিন্ধি সাজু হৈ কোঠাৰ পৰা ওলাই আহিলোঁ। মই ওলাই অহাৰ লগে লগে জোঁৱায়ে মোৰ ফালে অবিৰামভাৱে চাবলৈ ধৰিলে। সি মোৰ ফালে ওপৰৰ পৰা তললৈ চাবলৈ ধৰিলে। তেওঁ ক'লে, আজি আপোনাক শাহু বুলি ক'বলৈ লাজেই লাগিছে, কাৰণ আপোনাক কোনো প্ৰকাৰে বুঢ়া যেন দেখা পোৱা নাই। আজি আপোনাক নায়িকাতকৈ কম দেখা নাই। জোঁৱাইৰ কথাত হাঁহি মই গাড়ীলৈ ওলাই আহিলোঁ। কিছু সময়ৰ পাছত যি জোঁৱাইৰ ঘৰত তলা লগাই ওলাই আহিল। জোঁৱায়ে মোৰ প্ৰশংসা কৰি আছিল, কিন্তু সবিতাই অলপো গুৰুত্বই দিয়া নাছিলে। যেতিয়া আমি পাৰ্টি পালোগৈ আৰু মোৰ জোঁৱাই বছে আমাৰ ওচৰলৈ আহি মোক দেখি তেওঁ সমীৰক ক'লে, সমীৰ, তোমাৰ ভনী বৰ ধুনীয়া। সমীৰে এই বিষয়ে একো কোৱাৰ আগতেই সবিতাই ক'লে, বছ, মই সমীৰৰ ভনীয়েক নহয়, মোৰ মা আৰু সমীৰৰ শাহুৱেক। আমাৰ সম্পৰ্কৰ কথা শুনি বছে থতমত খালে। তেওঁ ক'লে, আপোনাৰ সৌন্দৰ্য আৰু যৌৱনলৈ চাই আপুনি যে শাহু হ'ব পাৰে তেনেকুৱা যেন একেবাৰেই লগা নাছিল। বছে ভুলটো মানি লৈ মোৰ ওচৰত ক্ষমা খুজি তাৰ পৰা গুচি গ'ল। বছ যোৱাৰ লগে লগে জোঁৱায়ে মোক প্ৰশংসা কৰিবলৈ ধৰিলে। তেওঁ ক'লে, সঁচাকৈয়ে শাহুমা, আজি আপোনাক সবিতাতকৈ ধুনীয়া দেখা গৈছে। সঁচাকৈয়ে পত্নী এনেকুৱা হ'ব লাগে। এইবুলি কৈ জোঁৱায়ে হাত চাপৰি মাৰি হাঁহিবলৈ ধৰিলে। কিন্তু তাৰ এই ধেমালিত সবিতাই খঙেৰে মোৰ ফালে চাবলৈ ধৰিলে। এতিয়া লাহে লাহে জোঁৱাই চকু দুটাই অনুভৱ কৰিবলৈ ধৰিলে। কিছু সময়ৰ পাছত আমি ঘৰ পোৱাৰ লগে লগে সবিতা আৰু মই একেলগে গাড়ীৰ পৰা নামিলোঁ। গাড়ীৰ পৰা নামি অহাৰ লগে লগে সবিতাই মোক ক'লে, মা, আজিৰ পিছত তুমি ইমান সাজোন কাচোন কৰাৰ কোনো প্ৰয়োজন নাই। বয়স অনুযায়ী অলপ জীয়াই থাকিবলৈ শিকা। খঙত কঠোৰ কথা কৈ সবিতাই ঘৰৰ ভিতৰলৈ সোমাই গ'ল। তাইৰ খংটো মই বুজি পোৱা নাই। আচলতে মোৰ কোনো কথাত খং উঠাৰ কোনো প্ৰশ্নই নাছিল। তথাপিও সবিতাই মোৰ ওপৰত খং কৰি মোক ঠেলি ঘৰৰ ভিতৰলৈ সোমাই গ'ল। নিজৰে ছোৱালী বুলি ভাবি মই তাইৰ কথাত আওকাণ কৰি ঘৰত সোমাই মোৰ কোঠালৈ গ'লোঁ। কিছু সময়ৰ পাছত মই ফ্ৰেছ হৈ ৰাতি শুবলৈ নাইট গাউন পিন্ধিছিলোঁ। সচৰাচৰৰ দৰে শোৱাৰ আগতে হাত ভৰিত বডি লোচন লগাইছিলোঁ। তেনেতে হঠাৎ দুৱাৰত টুপৰ পৰিল। জোঁৱাই দুৱাৰমুখতেই আছিল। জোঁৱায়েকে ক'লে, শাহুমা, মই ভিতৰলৈ আহিব পাৰোঁনে? এই ঘৰটো তেওঁ, তথাপিও কোঠাটোত সোমোৱাৰ বাবে মোৰ পৰা অনুমতি লৈ আছিল। মই ক'লোঁ, এই ঘৰটো তোমাৰ, মোৰ অনুমতি কিয় লাগে? যিকোনো সময়তে ইয়ালৈ আহিব পাৰিবা। এনেতে হাঁহি থকা জোঁৱাইজন কোঠাটোৰ ভিতৰলৈ আহিল। তেওঁ মোৰ ফালে চাই ক'লে, শাহু, সঁচাকৈ আপোনাক আজি বৰ ধুনীয়া দেখা গৈছিল, যদিও মই আপোনাক আগতে কেতিয়াও দেখা নাই। এই প্ৰশংসা দিব বিচাৰিছিল যে আপুনি এতিয়াও ডেকা আৰু ধুনীয়াই হৈ গৈছে। কেতিয়াবা আপোনাক শাহু বুলি ক'বলৈ সঁচাকৈয়ে লাজ লাগে। কেতিয়াবা আপোনাক নামেৰে মাতিবলৈ মন যায়। সঁচাকৈয়ে আপুনি সবিতাৰ ভনীয়েকৰ দৰে দেখা যায়।
কিছু সময় আগতে বাহিৰত সবিতাই কোৱা কথাখিনি মই শুনিলোঁ আৰু তাইৰ কথাবোৰত কোনো গুৰুত্ব নিদিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল সবিতাৰ কথাবোৰ হৃদয়ত লৈ জীৱন বুলি একেবাৰে সলনি কৰিব নালাগে। আপুনি কিদৰে আছে তেনেকৈয়ে থাকিব। জোঁৱাইৰ পৰা মোৰ প্ৰশংসা শুনি মই সুখী অনুভৱ কৰিবলৈ ধৰিলোঁ। যদি 45 বছৰীয়া এগৰাকী মহিলাক 21 বছৰীয়া ছোৱালীৰ সৈতে তুলনা কৰা হৈছে, তেন্তে স্পষ্টভাৱে সেই মহিলাগৰাকী সুখী হ'বই। সেই সময়ত মোৰ লগতো একেই কথা হৈছিল। জোঁৱাইৰ প্ৰশংসাত মোৰ লাজ লাগিল। সেইদিনাৰ পিছত জোঁৱাই সীমা বাঢ়িবলৈ ধৰিলে। 4 দিন পিছত মোৰ ছোৱালীৰ কোঠাত তৰ্কৰ শব্দ শুনা গ'ল। মই মোৰ কোঠাৰ পৰা কাণ পাতি থাকোঁতে সেই সকলোবোৰ শুনি আছিলোঁ। তাৰপিছত দেখিলোঁ মোৰ জোঁৱাইজন কোঠাটোৰ পৰা ওলাই আহিছে। জোঁৱাই ওলাই অহা দেখি মই খৰধৰকৈ মোৰ কোঠালৈ গ'লোঁ। মই ৰুমৰ লাইটটো ছুইচ অফ কৰিবলৈ ওলাইছিলোঁ। সমী মোৰ ৰুমলৈ আহিল। তেওঁ বৰ খঙাল যেন লাগিল। পানী এগিলাচ দি সুধিলে, সকলো ঠিকেই আছেনে? এই বিষয়ে জোঁৱায়ে ক'লে, শাহুমা, আপোনাৰ ছোৱালী আৰু আপোনাৰ মাজত বহুত পাৰ্থক্য আছে। বিয়াৰ পিছত স্বামীৰ লগত কেনে আচৰণ কৰিব লাগে, তেওঁক কেনেকৈ সুখী কৰি ৰাখিব লাগে, আপুনি সবিতাক একো শিকাই দিয়া নাছিল নেকি? মই যেতিয়াই তাইৰ ওচৰলৈ যাওঁ মাত্ৰ এটাই কথা কয় যে মই বৰ ভাগৰুৱা হৈ পৰিছোঁ। আপোনাৰ ছোৱালীজনী এতিয়া সম্পূৰ্ণ বুঢ়া যেন লাগিছে। তাইৰ সন্মুখত আপোনাক ডেকা যেন লাগে। ক'ত আপোনাৰ যৌৱন আৰু ক'ত সবিতাৰ অকাল বৃদ্ধাৱস্থা। মই শান্ত হৈ থাকি সময়ৰ সকলো কথা মনে মনে শুনিলোঁ। শেষ হোৱাৰ লগে লগে মই তেওঁক বুজাই ক'লোঁ, জোঁৱাই, খং নকৰিবা। সবিতা অফিচৰ কামত সম্পূৰ্ণ ভাগৰুৱা হৈ পৰে। সেইবাবেই তাই অলপ বিচলিত হৈ পৰে। তোমালোক দুয়ো কেইদিনমান ফুৰিবলৈ ওলাই যোৱা। সকলো ঠিকেই হৈ যাব। কামৰ উপৰিও নিজৰ বাবেও সময় উলিওৱাটো গুৰুত্বপূৰ্ণ। এই বিষয়ে জোঁৱায়েকে ক'লে, মই সকলো কৰিবলৈ সাজু। কিন্তু আপোনাৰ ছোৱালীয়ে অফিচৰ পৰা ছুটী ল'ব বিচাৰিলে তেতিয়াহে মই তাইৰ লগত ক'ৰবাত ফুৰিবলৈ যাব পাৰিম। মই আকৌ জোঁৱাইক বুজাই দি এগিলাচ পানী দিলোঁ। জোঁৱাইৰ লগত কথা পাতি থাকোঁতে মই অজানিতে তেওঁৰ ভৰিত হাত থৈ দিলোঁ। হঠাৎ জোঁৱায়ে মোৰ ভৰিত খোৱা মোৰ হাতখন ধৰি লৈ গিলাচটো মোৰ হাতৰ পৰা আঁতৰাই ৰাখি আনখন হাতেৰে মোৰ মুখৰ চুলিখিনি আঁতৰাই ক'লে, শাহুমা, আপুনি সঁচাকৈয়ে বৰ ধুনীয়া। আপোনাক দেখি মোৰ সবিতাক চাবলৈ মন নাযায়। জোঁৱায়ে মোৰ সন্মুখত মোৰ ছোৱালীজনীৰ কথা বেয়াকৈ কৈ আছিল। মই তেওঁক ক'লোঁ, ধন্যবাদ মোৰ সৌন্দৰ্যক প্ৰশংসা কৰাৰ বাবে। কিন্তু পাহৰি নাযাবা, যাৰ বিষয়ে তুমি বেয়া কথা কৈছা সেইজনী ছোৱালী মোৰেই ছোৱালী। জোঁৱায়ে ক'লে, শাহুমা, মই একো ভুল কোৱা নাই। মই কেৱল সঁচা কথাহে কৈছোঁ। সবিতা বুঢ়া যেন দেখাবলৈ আৰম্ভ কৰিলে। এতিয়া মই কি কৰিম? আপোনাৰ তুলনাত তাই সঁচাকৈয়ে ম্লান হৈ পৰে। আপোনাৰ সৌন্দৰ্য বৰ মনোমোহা। কথা কওঁতে জোঁৱাইৰ চকু মোৰ ওপৰত কেন্দ্ৰীভূত হ'বলৈ ধৰিলে। তাৰপিছত মই তেওঁক ক'লোঁ, এতিয়া ইতিমধ্যে দেৰি হৈছে। তুমি গৈ শুব লাগে। নহ'লে সবিতা ইয়ালৈ আহিলে তাইৰ খং বেছি হ'ব। মই কেনেবাকৈ জোঁৱাইক মোৰ কোঠাৰ পৰা উলিয়াই আনিলোঁ। নহ'লে গোটেই ৰাতি মোৰ কোঠাত বহি থাকিলেহেঁতেন। বাৰু যিয়েই নহওক, কিন্তু সমীৰে মোক প্ৰশংসা কৰিলে। বৰ ভাল লাগিল। পিছদিনা সন্ধিয়া জোঁৱাই অফিচৰ পৰা ঘৰলৈ আহি ক'লে, শাহুমা, কাইলৈ মোৰ টিফিন দুটা পেক কৰিব। যিহেতু আপুনি মোৰ টিফিন বনাই আছে, মোৰ ক্ৰেডিট বাঢ়িছে। মোৰ বন্ধুসকলে প্ৰতিদিনে মোৰ টিফিনৰ প্ৰশংসা কৰি থাকে আৰু আজি মোৰ বছেও মোক প্ৰশংসা কৰিলে। সকলোৱে ভাবিছিল যে মোৰ পত্নীয়ে ইমান ভাল খাদ্য ৰান্ধিছে। কিন্তু মই সকলোবোৰ বিভ্ৰান্তি পৰিষ্কাৰ কৰি ক'লোঁ যে এই যাদু মোৰ পত্নীৰ হাতত নহয়, মোৰ শাহুৰৰ হাতত। কাইলৈ মোৰ বছে আপোনাৰ পৰা টিফিন বিচাৰিছে আৰু টিফিনৰ লগত আপুনিও ভালদৰে সাজি কাচি ওলাব। কাৰণ বছেও আপোনাক লগ কৰিবলৈ মাতিছে। মোৰ লগৰবোৰেও আপোনাক লগ কৰিব বিচাৰে। জোঁৱায়ে মোক প্ৰশংসা কৰি থকাৰ সময়ত সবিতা বহি আছিল। কথা পতাৰ পিছত সমী ডাইনিং হলৰ পৰা ওলাই গ'ল। ময়ো ৰাতিৰ আহাৰ প্ৰস্তুত কৰিবলৈ পাকঘৰলৈ যাবলৈ ধৰিলোঁ। তেতিয়া সবিতাই ক'লে, বা, তুমি জোঁৱাইৰ সন্মুখত বেছি শীতল হ'বলৈ চেষ্টা নকৰিবা। মই সেইদিনাই বুজাই দিছিলোঁ যে তুমি তোমাৰ বয়স অনুযায়ী জীয়াই থাকিব লাগে। এতিয়া মোৰ দেউতাও নাই, গতিকে তোমাৰ এইবোৰ সকলো কামৰ প্ৰয়োজন কি? কাইলৈ যদি সমীৰৰ অফিচলৈ যোৱা তেন্তে সহজ আৰু সাধাৰণভাৱে যাবা। তুমি এই টিপ-টপ হোৱাটো মোৰ বাবে একেবাৰেই ভাল নালাগে। মোৰ নিজৰ ছোৱালীজনীয়ে মোৰ ওপৰত আদেশ দিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত সবিতাৰ কথাত মোৰ বৰ খং উঠিছিল। মই তাইক ক'লোঁ, সবিতা, সেইদিনা মই তোমাক নিজৰ সন্তান বুলি গণ্য কৰি উত্তৰ নিদিলোঁ। কিন্তু এতিয়া তোমাৰ সাহস বাঢ়িছে। মনত ৰাখিবা, মই তোমাৰ মা। এই কথা পাহৰি নাযাবা। মোৰ লগত কথা পাতি থাকোঁতে মুখ চম্ভালি ক'বা। এটা কথা তুমিও ভালদৰে জানা যে মোৰ সদায় ভালকৈ থকাৰ অভ্যাস আছে। কাৰো পৰামৰ্শ অনুসৰি মই মোৰ অভ্যাস সলনি নকৰোঁ। মানুহ যিমানেই ভালকৈ থাকে সিমানেই সতেজ দেখা যায়। এইটোৱেই মোৰ বিশ্বাস। তুমি যিয়েই নোকোৱা, মই মোৰ জীৱনশৈলী সলনি কৰিবলৈ যোৱা নাই। যদি কোনোবাই সলনি কৰিব বিচাৰে তেন্তে তুমি নিজেই সলনি কৰা।
তোমাৰ খিংখিঙীয়া স্বভাৱ সলনি কৰক। কেতিয়াবা ভাবোঁ তুমি মোৰ ছোৱালী হয়নে নহয়। সেইদিনা প্ৰথমবাৰৰ বাবে ছোৱালীজনীৰ লগত ইমান খঙালকৈ কথা পাতি আছিলোঁ। আনকি ছবিতাইও মোৰ লগত আগতে কেতিয়াও ইমান কঠোৰ শব্দৰে কথা পতা নাছিল। তাইৰ ওপৰত খং কৰি মই পাকঘৰলৈ গ'লোঁ। মই সেই নিশা ৰাতিৰ আহাৰ খাওঁতে কাৰো লগত কথা নাপাতিলোঁ। পিছদিনা দুপৰীয়া 1 বজাৰ পিছত মোৰ জোঁৱাইৰ ফোন আহিল। গতিকে মই তেওঁৰ অফিচলৈ যাবলৈ সাজু হ'লোঁ। সন্ধিয়া সমীৰ আৰু মই একেলগে ঘৰলৈ উভতি আহিলোঁ। মোক আৰু সমীৰক একেলগে দেখা পাই ছবিতাৰ খং আৰু বেছি হৈ পৰিছিল। এতিয়া তাইৰ খংটোৱে মোৰ বাবে কোনো গুৰুত্বই নাপালে। স্বামীক সুখীও ৰাখিব পৰা নাছিল। ময়ো এতিয়া তাইৰ পৰা কোনো আশা কৰা নাছিলোঁ। কিন্তু এতিয়া মোৰ জোঁৱাইয়ে মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। 2-3 দিনৰ মূৰে মূৰে তেওঁ মোক কৈছিল যে তেওঁৰ অফিচত থকা বন্ধু বা কেতিয়াবা তেওঁৰ বছে মোক লগ কৰিবলৈ ফোন কৰিছিল। সেইদিনাও ব্ৰেকফাষ্ট কৰি থাকোঁতে জোঁৱাইয়ে মোক ক'লে, শাহুমা, ঘৰৰ সকলো কাম সোনকালে শেষ কৰক, কাৰণ আজিও অফিচলৈ যাবই লাগিব। মই তেওঁৰ কথাত সন্মতি দিলোঁ। সমীৰ অফিচলৈ যোৱাৰ লগে লগে সবিতাই মোক ঘেৰি ধৰিলে। তাই ক'লে, মা, মই কেইদিনমান ধৰি চাই আছোঁ যে তুমি প্ৰতিদিনে জোঁৱাইৰ অফিচলৈ যোৱা আৰু সন্ধিয়া তেওঁৰ লগত হাঁহি ধেমালি কৰি ঘৰলৈ উভতি আহা। তোমালোক দুজনৰ মাজত শাহুৱেক আৰু জোঁৱাইৰ সম্পৰ্ক এতিয়াও অটুট আছেনে, নে সীমা পাৰ হৈ গৈছে? সেই সময়ত সবিতাই বেছিকৈ কথা কৈছিল। মই তাইক জোৰেৰে চিঞৰিছিলোঁ। তথাপিও তাৰ কোনো গুৰুত্ব নিদি তাই ক'লে, মোক চিঞৰি উঠাৰ পৰিৱৰ্তে এবাৰ ভাবি চোৱা আৰু তোমাৰ জোঁৱাইৰ সম্পৰ্ক কি দিশত আগবাঢ়িছে। যদি মই কোৱা কথা বুজি নাই পোৱা তেন্তে ইয়াৰ পৰা যাব পাৰা। তাইৰ কথা শুনি মোৰ চকুলো বৈ আহিবলৈ ধৰিলে। মোৰ চকুপানী কাও-কাও কৰি সবিতা অফিচলৈ গ'ল। তাৰ পিছত 5 ঘণ্টা পাৰ হৈ গৈছিল। কিন্তু মই কোঠাত বহি চকুলো টুকি থাকিলোঁ। সমীৰে মোক অনবৰতে ফোন কৰি আছিল, কিন্তু মই ফোনটো তুলি ল'বলৈ অস্বীকাৰ কৰিলোঁ। 5 ঘণ্টাৰ পাছত মই নিজকে চম্ভালি বেগটো পেক কৰিবলৈ ধৰিলোঁ। সবিতাৰ ঘৰৰ পৰা ওলাই যাবলৈ দুৱাৰখন খুলি দিয়াৰ লগে লগে দেখিলোঁ মোৰ জোঁৱাইয়ে গাড়ীখন বাহিৰত ৰখাই আছে। মোক হঠাৎ ওলাই যোৱা দেখি মোৰ হাতত ধৰি পোনে পোনে ঘৰৰ ভিতৰলৈ লৈ আহিল। মই ৰুম পোৱাৰ লগে লগে সমীৰে মোৰ বেগটো খালী কৰি দিলে। তেওঁ ক'লে, শাহুমা, কি হৈছে? একো নোকোৱাকৈ কিয় ইয়াৰ পৰা গুচি যাব ওলাইছে? মই তেওঁক সবিতাৰ কথা একো কোৱা নাছিলোঁ। মই ক'লোঁ, মোৰ বাবেই তোমাৰ সম্পৰ্কত দূৰত্ব বাঢ়িছে। বহুদিন হ'ল মই ইয়ালৈ অহা। মোৰ ছোৱালীজনীৰ বা ঘৰ ভাঙিবলৈ মন নাই। তুমি তোমাৰ জীৱনত সুখী হোৱা উচিত। এতিয়া মই ইয়াৰ পৰা আঁতৰি যোৱা উচিত। মই আকৌ বেগটো পেক কৰিবলৈ ধৰিলোঁ। এতিয়া জোঁৱাইয়ে মোক তেওঁৰ ফালে ঘূৰাই দিলে। তাৰ পাছত মোৰ কাষত হাতখন থৈ ক'লে, শাহুমা, সবিতাই নিশ্চয় আপোনাক বেয়াকৈ কথা কৈছে। মই ইতিমধ্যে আপোনাক কৈছিলোঁ যে তাইৰ কথাত গুৰুত্ব নিদিব। তাই মূৰ্খ, গতিকে আপোনাৰ ছোৱালীয়ে আপোনাক ঈৰ্ষা কৰা যেন লাগে। যিসকলে ঈৰ্ষা কৰে তেওঁলোকে আশীৰ্বাদ নিদিয়ে। সেইবাবে আপুনি কোনো কথা চিন্তা নোহোৱাকৈ আৰামত থকা উচিত। সমীৰে মোক বহুৱাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। মোৰ চকুত চকুলো দেখি মোৰ চকুপানী মচি ক'লে, কাৰোবাৰ কথাত ইমান নিৰুৎসাহিত নহ'ব। মই আপোনাৰ লগত আছোঁ। তেওঁৰ কথা কোৱাত বেলেগ ধৰণৰ মৰম আছিল। সেইদিনাৰ পৰা সবিতা শুই যোৱাৰ সময়ত প্ৰতি নিশা সমীৰ মোৰ ৰুমলৈ আহিবলৈ ধৰিলে। এতিয়া মোৰ ৰুমলৈ তেওঁৰ অহাটোৱে মোক আমনি কৰা নাছিল, কাৰণ আমাৰ সম্পৰ্ক এতিয়া সমীৰ কেৱল মোৰ জোঁৱাই নাছিল,